কং করতি বাসনং পঙ্গুং লঙ্ঘয়তে গিরি यत्कृपातमहं वन्दे परमानन्दमाधवम् यं ब्रह्मा वरुणेन्द्र रुद्रमरुतं प्रणन्ति दिव्यैश्वरै কারণে এনে যুদ্ধ কিন্তু আচার্য দ্ৰোণাচাৰ্য বিহগিছে অৰ্জুনৰ প্ৰতি স্নেহ আছে দয়া আছে দ্ৰোণাচাৰ্যক যদি মই হাত কৰি ল'ব পাৰোঁ আছে দয়া আছে গুৰুদেৱ কৰজনে জনাইছো মিনতি ইয়াৰ ৰণক্ষেত্ৰ চব কৌশল কিংবা বুদ্ধি অন্যায় কৰি হ'লেও পাণ্ডৱকে বধ কৰি হস্তিনাৰ ৰাজসিংহাসন মোৰ বাবে নিষ্পন্ন হ'বই লাগিব গুৰুদেৱ। হেল্ল' এভৰিৱান, আকৌ এবাৰ স্বাগতম জনাইছোঁ অসমীয়া বোৱাৰী হিমাশ্ৰীৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। ৰাতিপুৱাই মই গা পা ধুই মেলি নামঘৰলৈ গ'লোঁ। আপোনালোকক অকণমান ভিডিঅ' দেখাইছিলোঁৱে আৰু আপোনালোকে নিশ্চয় থাম্বনেইল দেখি গম পাইছে আমাৰ গাঁৱত আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে গীতা পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আছে, মানে কাৰ্যসূচী আছে। সেয়াই ৰাতিপুৱা গৈ মেলি তাতে ধূপ চাকি লগাই মেলি আহিলোঁ আৰু আজি আকৌ দেৰিকৈ যাম, মানে ভাত পানী বনাই লওঁ আৰু আজি নিৰামিষে খাম আমি আজি আৰু কাইলৈ আছে ভাওনা, কণ মানে মইনাহঁতে ভাওনা প্ৰদৰ্শন কৰিব, সেয়াও আপোনালোকক দেখাম। মানে আজি আৰু কাইলৈ ভিডিঅ'টো মই কণ্টিনিউ কৰি যাম। তো তেতিয়াহ'লে এতিয়া জল্দি ভাত পানীকেইটা বনাই লওঁ আৰু তাৰপিছত মিষ্টাৰলৈ চাহ দিবলৈ এইফালে গাখীৰৰ পেকেট এটাও লৈ আহিছোঁ। এতিয়া চাহ একাপ বনাই লওঁ, তাৰপাছতে ভাত বনাম। ভাত পানী বনাই আজৰি হৈ আকৌ যাম আৰু যিমান পাৰোঁ আপোনালোকক নামঘৰৰ কাৰ্যসূচীসমূহ দেখাই থাকিবলৈ চেষ্টা কৰিম। তো গতিকে ভিডিঅ'টো চাই যাব। গুড ইভিনিং এভৰিৱান। এতিয়া খাই বৈ আজৰি হৈ আকৌ ওলাইছোঁ নামঘৰলৈ যাবলৈ। এতিয়া সময় হ'ল বাৰু 4টামানে বাজিবলৈ হ'ল। মোৰ অকণমান দেৰিয়ে হৈছে, আচলতে ঘৰত মানুহ নাছিলে, মাও গ'ল, দেউতাও তাতে আছিলে, সেইটো কাৰণে অকণমান দেৰি হ'ল। মিষ্টাৰ মানে ইখন দোকানত আছিলে যে, এতিয়া দেউতা আহি পেলাই তেওঁক আকৌ বদলি দিলে, তেওঁ ইয়ালৈ আহিলে আৰু এতিয়া মই যাবলৈ ওলাই আছোঁ। ইফালে সিজনী ধুনু ওলাই আছে আৰু আমাৰ ঘৰলৈ আপাও আহিলে, আমাৰ মানে দেউতাৰ বায়েক লালুকত থকা আপাও আহিলে। আপাকে ধনশ্ৰীকে অকণমান আগতীয়াকৈ পঠিয়াই দিলোঁ। আপা যিহেতু মানে অহা টাইম হ'ল কিন্তু যাবলৈ লগ নাই কাৰণে যোৱা নাছিলে, সেইকাৰণে ধনশ্ৰী এতিয়া আপাক পঠিয়াই দিলোঁ। এতিয়া ধুনুৱে ময়ে যাম আৰু আমি অকণমান টাইম থাকিম, মানে তাত একেবাৰে গধূলি সময়তহে আহিম আৰু সেইটো কাৰণে চুৱেটাৰ চব পিন্ধি মেলি লৈছোঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকক নামঘৰত গৈ পেলাই নামঘৰৰ পৰা আকৌ আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াম আৰু ভিডিঅ'টো চাই যাব আৰু মোক আশীৰ্বাদ কৰিব, মৰম কৰিব আৰু ছাপোৰ্ট কৰি যাব। ঠিক আছে, তেতিয়াহ'লে আমি গৈ লওঁ নামঘৰলৈ। মাজতে হোৱা হৰিনামৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
কৃষ্ণ এতিয়া আমাৰ মাধৱগামা আৰম্ভ কৰা হ'ল। আৰু এয়া হৈছে গীতা পাঠ কৰি থকাৰ এক খুব সুন্দৰ দৃশ্য। সঁচাকৈ এনেকৈ ভগৱানৰ নাম শুনি থাকিলে মনত থকা দুখ কষ্ট চিন্তা ভাৱনা সকলোবোৰ আঁতৰি যায়, একেৰাহে শুনিয়ে থাকিবলৈ মন যায়। চাওকচোন কিমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু এইফালে খাদ্য বিভাগত যোগাৰ কৰিছিলে ভাতৰ বইল ভাতেই হয়, তাৰো অকণমান দেখাই দিলোঁ। আমাৰ বাৰু ভোক লগা নাছিলে কাৰণ ঘৰত খাই গৈছিলোঁৱে যে, কিন্তু মানে এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠানত দিয়া মানে বইল ভাতকেইটাৰ সোৱাদেই কিছু সুকীয়া নহয়নে, তো সেইটো কাৰণে অকণমান নিয়ম কৰিলোঁ আৰু সেয়াও আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইফালে গীতা পাঠৰ মানে আমি ঘৰলৈ যাবলৈ ওলালোঁ, তো তাৰ আগতে অকণমান ভিডিঅ' কৰিছিলোঁ, সেয়াও আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে জনাব দেই। The next day. হেল্ল' এভৰিৱান, আজি হৈছে দ্বিতীয় দিনাখন আৰু এয়া হৈছে ভাওনা চাবলৈ অহাৰ কিছু দৃশ্যাংশ। আমি ভাত পানী খাই মেলি একেবাৰে আজৰি হৈ ওলাই আহিলোঁ। আৰু আজি ৰাতিপুৱা এবাৰ চাকি জ্বলাবলৈ আহিছিলোঁ মিষ্টাৰৰ লগত, সেয়া আৰু ভিডিঅ' কৰিবলৈ নহ'লে, আকৌ দিনত আহিব নোৱাৰিলোঁ। তো একেবাৰে ভাত পানী খাই বৈ আজৰি হৈ ভাওনা চাবলৈ আহিলোঁ। আৰু এয়া গায়ন বায়ন হৈ থকাৰ কিছু দৃশ্যাংশ, সেয়া আপোনালোকক অকণমান দেখুৱাম। আৰু এইফালে আমাৰ ভাৱৰীয়াসকল মইনাসকল সাজু হৈ থাকোঁতে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, সেয়াও আপোনালোকক দেখালোঁ। তেওঁলোকক কেনেকুৱা লাগিছে জনাব, আৰু তেওঁলোক আগুৱাই যাবৰ বাবে আপোনালোকে অকণমান আশীৰ্বাদ কৰিব সকলোকে। আৰু একদম মৰম লাগিছিলে পোৱালীকেইটাক দেখি, তো অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু এইফালে ভাওনা আৰম্ভ হ'ল, সূত্ৰৰ প্ৰৱেশ ঘটিলে আৰু সূত্ৰৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিলে মোৰ বৰজনা, মানে আমাৰ ডাঙৰ বৰ্তাহঁতৰ মাজু দাদাই। তো সেয়া আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
হৈছে ভাওনাৰ শেষৰ ফালৰ কিছু দৃশ্যাংশ। আমি ভাওনা শেষ হোৱাৰ 45 মিনিটমান আগতেই ঘৰলৈ আহিলোঁ বাৰু, তো একেবাৰে শেষৰখিনিও ভিডিঅ' কৰি থলোঁ। আৰু এনেকৈ খুব ধুনীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা আমাৰ গাঁৱত গীতা পাঠ আৰু ভাওনাৰ খুব ধুনীয়াকৈ সামৰণি ঘটে। অনুষ্ঠানটো খুব ধুনীয়াকৈ পৰিচালিত কৰা হয় আৰু সকলো ৰাইজে বহুত বেছি সহযোগ কৰিলে আৰু বহুত ভাল লাগিলে। আৰু শেষত মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আহিছোঁ। গুড নাইট।